সাবস্ক্রাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম সমৰ কলিতা আৰু মোৰ চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম। আপোনালোকে বহুতে কমেণ্ট কৰিছিল যে কাইচাৰ 1800 ডুপ্লেক্স জেৰক্স কেনেকৈ কৰে বা ডুপ্লেক্স ছেটিংটো কেনেকৈ অন কৰে, আৰু এজনে কৈছিল যে তেওঁৰ ডুপ্লেক্স ছেটিঙৰ যোনটো 1 সাইড বাই 2 সাইডটো অহা নাই। চ' এইটো কেনেকৈ আনিব তাৰ বাবে ভিডিঅ'টো শেষলৈ চাওক। ছেটিংটো অন কৰিবৰ বাবে আপোনালোকে ডাইল পেডত আপোনালোকে টাইপ কৰিব লাগিব 1087। চ' আমি ইয়াত চিম্পলি প্ৰেছ কৰিছোঁ 1087। এইটো আপোনালোকৰ এনেকৈ আহিছে, আৰু এবাৰ আপোনালোকে প্ৰেছ কৰিব লাগিব চেম প্ৰচেছ 1087। এনেকৈ প্ৰেছ কৰাৰ পিছত আপোনালোকৰ ডিছপ্লে এনেকৈ আহিছে। এতিয়া আপোনালোকে চিম্পলি আৰু এবাৰ প্ৰেছ কৰিব লাগিব 211। চ' আমি ইয়াত 211 প্ৰেছ কৰিছোঁ 211। চাওক 211 প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে আহিছে। এতিয়া আপোনালোকে চিম্পলি আপোনালোকৰ ষ্টাৰ্ট বটনটো টিপিব লাগিব, যোনটো সেউজীয়া ষ্টাৰ্ট বটন হয়, এবাৰ টিপিব লাগিব। এইটো এবাৰ টিপাৰ পিছত আপোনালোকৰ ডুপ্লেক্স ইউনিট বুলি আহিছে। এতিয়া আপোনালোকে চিম্পলি অ'কে প্ৰেছ কৰি দিয়ক। অ'কে প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত অন বুলি আহিছে। এতিয়া আপোনালোকে চিম্পলি ষ্টাৰ্ট বটনটো এবাৰ টিপি দিয়ক। অ'কেটো নহয়, ষ্টাৰ্ট বটনটো এবাৰ টিপি দিয়ক। ষ্টাৰ্ট ভিডিঅ' টিপি দিয়াৰ লগে লগে আপোনালোকৰ অনৰ লেফ্ট চাইডেদি আপোনালোকৰ ষ্টাৰ চিম্বল আহিছে। এতিয়া আপোনালোকে চিম্পলি ইয়াত অ'কে প্ৰেছ কৰি দিয়ক। অ'কে প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত প্ৰচেছিং বুলি আহিছে, আৰু প্ৰচেছিং বুলি অহাৰ পিছত মোটামুটি আপোনালোকৰ 1-2 মিনিট পিছত এইটো আপোনালোকৰ ৰিষ্টাৰ্ট কৰিব আহিব। আপোনালোকে ৰিষ্টাৰ্ট কৰি ল'ব, আৰু যদি ৰিষ্টাৰ্ট নাহে আপোনালোকে নিজে এবাৰ ৰিষ্টাৰ্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ডুপ্লেক্স ছেটিংটো অন হৈ যাব, আৰু তাৰপিছত আপোনালোকে অতি সহজে ডুপ্লেক্স জেৰক্স কৰিব পাৰিব। আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক, আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।